আজি বনোৱা হ'ব খাটি মহৰ দৈ খুটি ব্ৰইলাৰ মাংস। 1 কেজিমান ব্ৰইলাৰ মাংস কুকাৰত দি দিয়া হৈছে বইল হ'বৰ বাবে। সুন্দৰভাৱে বইল হৈ পৰিল ব্ৰইলাৰ মাংসখিনি কাঢ়ি লোৱা হৈছে এখন থালত। সম্পূৰ্ণ ব্ৰইলাৰ মাংসখিনি বইল হৈ পৰিল। লগতে কেৰাহী পাতি দিয়া হৈছে, তেল দি দিয়া হৈছে। তেল গৰম হোৱাৰ লগে লগে দিয়া হৈছে তেজপাত আৰু দিয়া হৈছে আদা নহৰু পিঁয়াজৰ পেষ্টখিনি সুন্দৰভাৱে অলপ টাইম ভজাৰ পিছতে দিয়া হ'ল সোৱাদৰ বাবে নিমখ আৰু লগতে দিয়া হ'ল বিলাহীৰ পেষ্টখিনি সুন্দৰভাৱে ভাজি লোৱা হৈছে। লগতে দিয়া হ'ল অলপমান গৰম পানী আৰু লগতে কালাৰৰ বাবে দিয়া হৈছে হালধি আৰু খাটি মহৰ দৈখিনিও দি দিয়া হৈছে। সুন্দৰভাৱে লৰাই লোৱাৰ পিছতে ভাজি থকাৰ পিছতে সুন্দৰ এটা চেণ্ট আহি পৰিছে। লগতে দিয়া হ'ল 2টা গোটা নহৰু। আজি আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ এটি সৰু ভিডিঅ'ৰ মাধ্যমেৰে কেনেধৰণে ব্ৰইলাৰ মাংসৰ আঞ্জা বনালোঁ। খাটি মহৰ দৈ খুটি সম্পূৰ্ণ ৰেচিপিটো যদি চাবৰ ইচ্ছা আছে তেনেহ'লে মেইন চেনেলত যাওক, সম্পূৰ্ণ ৰেচিপিটো চাওক কেনেধৰণৰ পদ্ধতিৰে ব্ৰইলাৰ মাংসৰ আঞ্জা বনোৱা হ'ল। ইতিমধ্যে ব্ৰইলাৰ মাংসৰ আঞ্জাটো হৈ পৰিছে। এসাঁজ খোৱা হ'ব গৰম ভাতৰ সৈতে।